हेलो फ्रेंड्स আহি পালো বৰখাপাৰা ষ্টেডিয়াম বহুত কষ্ট কৰি বাপ্পা ইমান ৰ'দ সোমালো আৰু ভিতৰত মুখ হাত ধুই অলপ ঠাণ্ডা কৰিলো নিজৰ বডিটো আগতে আহিছিলো ইণ্ডিয়া আৰু ইংলেণ্ডৰ ছোৱালীৰ মেচ এখন চাব ক্ৰিকেট আজি সেকেন্ড টাইম হয় মোৰ খুব ধুনীয়া ভাল লাগিছে ইমান মানুহ বাপৰে ইমান ভাল লাগিল মানে ওচৰৰ পৰা চাই টিভিত বহুত ভাল লাগে ওচৰৰ পৰা চাই সিরাজকো দেখা পালো প্র্যাকটিস কৰি আছিল রাম গান বাজি আছে ডিজে খেলুৱৈবিলাকে প্ৰ্যাকটিস কৰি আছে আৰু যে কি দেখা পোৱা নাই গান বাজি আছে গানত ডাম 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 বেবি ডাম 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 মানুহ চিঞৰি আছে কিন্তু অৱশেষত বৰষুণ আহিল খেলাখন নহল বহুত মানুহ মনটো বহুত দুখ লাগিছে লগতে আমাৰ কিন্তু আমি লগত আনিলো আমাৰ মৰমৰ বৰখাপাৰাৰ পৰা অলপ স্মৃতি বুটলি আনিলো সেইখিনি সদায় জীয়াই ৰাখিম মনত ধন্যবাদ ফ্ৰেণ্ডছ